নমস্কাৰ বন্ধুসকল, আশা কৰোঁ আপোনালোক সকলোৱে আছে, ভালে আছে। বলিউডৰ পৰা আহিবলগীয়া ছবি চেতান আৰু এই চেতান ছবিখনৰ টিজাৰ ট্ৰেইলাৰটো চালোঁ। চাই পেলাই আচলতে মোৰ কেনেকুৱা লাগিলে, এই ছবিখন চাবৰ কাৰণে মই আগ্ৰহী হয়নে নহয়, এই ছবিখনৰ কাহিনীনো কেনেকুৱা হ'ব, সেই বিষয়ে আপোনালোকক সবিশেষ জনাম এই ভিডিঅ'টিৰ জৰিয়তে। গতিকে আপোনালোকে এই ভিডিঅ'টি শেষলৈকে চাই থাকিব। मैं उसका भगवान। What rubbish! जानवी, अपने पिताजी को जोर से झापड़ मार दो। এই চেতান নামৰ ছবিখনৰ মুখ্য চৰিত্ৰত আপোনালোকে দেখিবলৈ পাব অজয় দেৱগন, আৰ মাধৱন আৰু জ্যোতিকাৰ লগতে বহুতো কলাকুশলী। এই ছবিখন যেতিয়াৰ পৰা এনাউন্সমেণ্ট হৈছিলে, ইয়াৰ যেতিয়া টিজাৰ ৰিলিজ হ'ল, ট্ৰেইলাৰ আহিলে, এই আটাইবিলাক চাই পেলাই এই ছবিখন চাবৰ কাৰণে মই বহুত বেছি এক্সাইটেড হয়। কাৰণ এই ছবিখন হৈছে গুজৰাটী চিনেমা বছ নামৰ ছবি এখনৰ অফিচিয়েল ৰিমেক। আৰু সেই ছবিখন মোৰ চোৱা হোৱা নাই আজিলৈকে, কিন্তু বছ নামৰ ছবিখন গুজৰাটী চিনেমা হিচাপত বহুত বেছি ভাল চিনেমা হোৱা বুলি শুনিছিলোঁ, ৰিভিউ দেখা পাইছিলোঁ। কিন্তু সেই ছবিখন কোনো হিন্দীত বা আন ভাষাত ডাব নাই, যাৰ কাৰণে মই চাবৰ কাৰণে সুবিধা পোৱা নাই। কিন্তু এই ছবিখনৰ যেতিয়া টিজাৰ ট্ৰেইলাৰ চালোঁ, চাই পেলাই অনুমান কৰিব পাৰিছোঁ ই এখন বেলেগ ধৰণৰ, বেলেগ সোৱাদ দিয়া চিনেমা হ'ব। আচলতে ইয়াৰ এক্সপ্লেনেশ্যন চাই পেলাই মই ইয়াৰ কাহিনীটোৰ বিষয়ে যিটো অনুমান কৰিব পাৰিছোঁ, সৰু ল'ৰা ছোৱালী আৰু মেণ্টেলি অকণমান দুৰ্বল মানুহবিলাকে এই ছবিখনৰ পৰা অকণমান আঁতৰত থকাই ভাল। কাৰণ এই ছবিখনে হয়তো মেণ্টেলি ডিষ্টাৰ্ব কৰিব পাৰে বহুতকে। এই ছবিখনৰ কাহিনীৰ বিষয়ে যদি ক'বলৈ যাওঁ, এহাল গিৰিয়েক ঘৈণীয়েক, এজন ল'ৰা, এজনী ছোৱালী, 4জন সদস্যৰ এখন খুব সুখৰ সংসাৰ। তাতে এদিন এজন আননন মানুহৰ এণ্ট্ৰি হয়, আৰু এণ্ট্ৰি হোৱাৰ পিছত সিহঁতৰ ফেমিলিত বহুতবিলাক একদম খেলিমেলিৰ সৃষ্টি হয়। কাৰণ সেই মানুহজনে জানে কালা যাদু, অৰ্থাৎ বশীকৰণ বুলি যিটো কয়, বশীকৰণৰ জৰিয়তে মানুহক বশ কৰিব পাৰে। আৰু সেই ছোৱালীজনীক ইউজ কৰি পেলাই আচলতে কিবা এটা প্ৰাপ্তিৰ কাৰণে তাইক নিব বিচাৰে, আৰু তাকো মাক দেউতাকৰ সন্মতে। গতিকে সেই বস্তুটো কেনেধৰণে এষ্টাব্লিছ কৰে ছবিখন চালে আমি নিশ্চয়কৈ অনুমান কৰিব পাৰিম। কিন্তু কাহিনীৰ বিষয়ে যিটো এটা চমু আভাস আছে, এই ছবিখনে এটা বেলেগ ধৰণৰ সোৱাদ দিব। লগতে আপোনালোকে এক্টিং নিশ্চয়কৈ এই ছবিখনৰ ট্ৰেইলাৰটো চাইছে যদি অনুমান কৰিব পাৰিছে অজয় দেৱগনে কেনেকুৱা ধৰণৰ এজন ভাল এক্টৰ হয় বলিউডৰ। কিন্তু তেওঁৰ ওপৰত ক'ব লাগিব এই ট্ৰেইলাৰটো চাই পেলাই আৰ মাধৱনৰ এক্টিং একদম বেলেগ ধৰণৰ, নেক্সট লেভেল এক্টিং কৰিছে আৰ মাধৱনে। তাৰোপৰি ইয়াত জ্যোতিকা আছে, আৰু যিজনী ছোৱালী, জীয়েক অজয় দেৱগন আৰু জ্যোতিকাৰ যিজনী ছোৱালীৰ কেৰেক্টাৰ প্লে কৰিছে, তায়ে আচলতে অৰিজিনেল গুজৰাটী চিনেমা বছ চিনেমাখনৰ কেৰেক্টাৰটোও কৰিছিলে, আৰু তায়ে এই ছবিখনতো চেতানখনতো সেই কেৰেক্টাৰটোৱে কৰিব। গতিকে কেনেকুৱা ধৰণৰ এক্টিং হ'ব, সকলোৱে নিজা নিজা কেৰেক্টাৰবোৰ কেনেকৈ প্লে কৰিব আপোনালোকে নিশ্চয় অলপ হ'লেও অনুমান কৰিব পাৰিছে। যিসকলে এই ছবিখনৰ টিজাৰ ট্ৰেইলাৰটো চাইছে তেওঁলোকে তলত কমেণ্ট কৰি পেলাই জনাব আপোনালোকে এই ছবিখন চাবৰ কাৰণে এক্সাইটেড হয়নে নহয়। মইতো বহুত বেছি এক্সাইটেড আচলতে এই ছবিখন চাবৰ কাৰণে। অহা 8 মাৰ্চত ৰিলিজ হ'বলৈ গৈ আছে এই ছবিখন, আৰু ডেফিনেটলি আৰ মাধৱন, অজয় দেৱগন এওঁলোক যদি আছে, এই ছবিখন আৰু কিবা বেয়াটো ছবি নহয়, এখন বেলেগ ধৰণৰ নেক্সট লেভেল চিনেমা হ'ব। কাৰণ আপোনালোকে ট্ৰেইলাৰটো চালে অলপ হ'লেও অনুমান কৰিব পাৰিছে ইয়াত যিটো ধৰণৰ চিনেমেটোগ্ৰাফি কৰিছে, ইয়াত যিটো BGM বেকগ্ৰাউণ্ড মিউজিক ইউজ কৰিছে, তাৰোপৰি প্ৰতিটো চিন সকলোৱে নেক্সট লেভেল এক্টিং কৰিছে। হয়, তাৰোপৰি এই এটা বাইক চলাই থকা অৱস্থাত অজয় দেৱগনৰ হাতত এখন চাকু সোমাই আছে। আপোনালোকে যদি ধ্যান দি ভালকৈ চাইছে তেতিয়াহ'লে ইয়াৰ পৰা অনুমান কৰিব পাৰি যে এই ছবিখনত কিছু কিছু একশ্যনো আপোনালোকে দেখিবলৈ পাব। কিন্তু এই ছবিখন ছুপাৰ নেশ্যনেল হৰৰ জনাৰৰ চিনেমা হয়, আৰু এনেকুৱা চিনেমা চাই একচুৱেলি মই বেয়া নাপাওঁ, পাৰ্চনেলি মোৰ ভালেই লাগে। আপোনালোকে জনাব আপোনালোকৰ মতামত, আৰু এনেকুৱা ধৰণৰ সৰু সৰু আপডেট পাই থাকিবৰ কাৰণে এই চেনেলটো ছাবস্ক্ৰাইব কৰিব, লাইক কৰিব, আৰু বন্ধুবৰ্গৰ মাজত শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। থেংক ইউ।